হাই ফ্ৰেণ্ডছ, গুড মৰ্নিং। আজি পুৱাই মই পাকঘৰত আজি ভাবিলোঁ শুকান মাছৰ চাটনি বনাওঁ, যোনটো চিধল বুলি কওঁ আমি সেইটোৰ। তো মই শুকান মাছৰ চাটনিটো কেনেকৈ বনাইছোঁ চাওঁচোন আহক। ইফালে মই কেৰাহী গৰম হৈ যোৱা দি দিলোঁ মিঠাতেল, আৰু অকণমান বেছিকৈ দিম তেলটো। শুকান মাছ যেনেকৈ বনাব ওলাইছে তাত অকণমান মিঠাতেলটো বেছিকৈ লাগে। আৰু দি দিলোঁ ইয়াত ৩-৪টামান পিঁয়াজ কাটি মিডিয়াম সাইজৰ, আৰু এইখিনি অকণমান লাৰি ল'লোঁ। এইবাৰ দি দিম মই এই চিধল মাছখিনি মই ভাল কৰি ধুই লৈছোঁ গৰম পানীৰ লগত। আৰু মই চিধলৰ মাছটো মাথাটো দিয়া নাই। আৰু ইয়াতে মই দি দিলোঁ এয়া টমেটো এটা আৰু কেঁচা জলকীয়া, নহৰু পেষ্ট, পিঁয়াজ এটা, এনেকৈ মিলাই পেষ্টটো কৰি দি দিলোঁ। আৰু দি দিলোঁ হালধি আৰু নিমখ। এইখিনি এতিয়া ভাল কৰি লাৰি ভাজি ল'ম, বেলেগ একো নাই। এইখিনি এতিয়া ভাল কৰি ভাজি ল'লেই হ'ল। আপুনি যদি চিধলৰ চাটনি এনেকৈ বনাই খায় খুব ভাল লাগে। আপুনি ৰুটি ভাত যিকোনো লগতেই খাব পাৰিব। এবাৰ এনেকৈ বনাই খাই চাব, আপোনালোকেও নিশ্চয় ভাল পাব। এয়া চাওক, মই এইখিনি আকৌ অলপ ভাজি ল'ম। আশা কৰিলোঁ যে ৰেচিপিটো আপোনালোকৰ ভাল লাগিব, আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু ৰেচিপিটো এবাৰ নিশ্চয় ট্ৰাই কৰিব, ভাল পাব। এইবাৰ মোৰ চাটনিখিনি হৈ গৈছে, মই এইখিনি নমাই ল'ম। কেতিয়াবা যদি আপোনালোকৰ ভাত খাবলৈ মন নাই, চৰ্দি লাগিছে খুবকৈ, জ্বৰ, তেতিয়া আপোনালোকে এনেকৈ চিধলৰ চাটনি বনাই খাব পাৰে। আৰু ইয়াতে পাৰিলে আপোনালোকে গোটা নহৰুও কেইটামান দিব পাৰে। মই যেতিয়াই মোৰ চৰ্দি লাগে, জ্বৰ হয় বা ঘৰত কাৰোবাৰ কিবা এনেকুৱা হয়, তেতিয়া মই এনেকৈ গোটা নহৰু দিওঁ, কিন্তু মই আজি দিয়া নাই। দেখিছেনে মোৰ চাটনিখিনি কি ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্ট হৈছিলে। তো আজি মই বহুতকেইটা ৰেচিপি কৰিলোঁ, ঘৰত বনালোঁ, কিন্তু তাৰে মই এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আজিলৈকে ইমানেই, বাই বাই।